মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে পোহৰ পখিলা নামৰ কবিতাটোৰ আগৰ ভিডিঅ'টো চাইছা আৰু ভালদৰে কবিতাটো শুনিছা আৰু নিজেও পঢ়িছা নহয়নে? আজি তোমালোকক কবিতাটোতনো কবিয়ে কি ক'বলৈ বিচাৰিছে কওঁ শুনা। আমি মাজে মাজে কিছুমান কথা কল্পনা কৰি লওঁ নহয়নে? কিছুমান ধুনীয়া ঠাই, ধুনীয়া সপোন আৰু কিছুমান মন ভাল লাগি যোৱা কথা। আমি পঢ়িবলগীয়া এই কবিতাটোতো কিছুমান বৰ ধুনীয়া আৰু মন ভাল লাগি যোৱা কল্পনা আছে। এখন উজ্জ্বল পোহৰ দেশৰ পৰা এজাক পখিলা উৰি আহি ৰং বিৰঙৰ ফুলেৰে ভৰপূৰ কবিৰ ফুলনিডৰাত নাচিছেহি। সেই পোহৰ দেশখনত কিন্তু ক'তো আন্ধাৰ নাই, মানে কোনো বেয়া কথা নাই, কেৱল ভাল কথা, ভাল ভাল চিন্তা ভাৱনাৰে ভৰপূৰ এক আনন্দময় পৰিৱেশৰ এখন দেশ। সেই দেশৰে ফুলাম পাখিৰ পখিলাজাকে কবিৰ ফুলনিখনত নাচি বাগি আনন্দ কৰিছে। ইপাহ ফুলৰ পৰা সিপাহ ফুললৈ পখিলাজাকে ঢপলিয়াই ফুৰিছে। কোমল পাখিৰে সৈতে নিচেই পাতল পখিলাৰ ভৰত ফুলবোৰৰ পুৰণি পাহিবিলাক হৈ পৰিছে আৰু মুখত মিচিকি হাঁহি লৈ নতুন কলিটিয়ে পাহি মেলিছে। ইয়াৰ জৰিয়তে কবিয়ে আমাক ক'ব বিচৰা কথাটো হ'ল, পুৰণি সকলো পাহৰি কবিয়ে নতুন দিনৰ অৰ্থাৎ ভাল দিনৰ সম্ভাৱনা দেখিবলৈ পাইছে। কবিয়ে পখিলাজাকক লাহে লাহে উৰিবলৈ কৈছে। একেবাৰে উধা মুধা খাই দৌৰা দৌৰিকৈ উৰিবলৈ মানা কৰিছে। সচেতন হৈ লাহে ধীৰে উৰি যাবলৈ কৈছে। আমি যিবোৰ পখিলা দেখোঁ সেই পখিলাৰ পাখিতটো একো লিখা নাথাকে নহয়নে? কবিয়ে পোহৰ দেশৰ পৰা অহা পখিলাৰ পাখিত থকা একা বেকা আঁচবিলাকত আখৰ দেখা পাইছে। তেওঁ কৈছে সেই আখৰৰ নিচিনা আঁচবিলাকে আমাক কিছুমান কথাৰ ইংগিত দিছে। সেই আখৰ থকা পখিলাজাকে পোহৰ দেশৰ কিছুমান ভাল ভাল কথা আমাৰ বাবে লৈ আহিছে। তদুপৰি কবিতাটোত যে চিৰসুন্দৰ এই শব্দটো আছে, চিৰসুন্দৰ মানে হৈছে খুব ভাল চিন্তা ভাৱনা, য'ত কোনো অসূয়া প্ৰীতি বেয়া কথা নাথাকে। গতিকে কবিয়ে আমাক ক'ব বিচাৰিছে যে পোহৰ দেশৰ পখিলাজাকে আমাৰ মাজলৈ ভাল চিন্তা, ভাল সপোন, ভাল বাতৰি লৈ আহিছে। সেয়ে তেওঁ পখিলাজাকক লাহে লাহে উৰি ভাল বাতৰিবিলাক আমাৰ সকলোৰে মাজত বিলাই সকলোৰে মনবোৰ ভাল কৰি তুলিবলৈ অনুৰোধ কৰিছে।